জিমিবা চেনেল সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ সকলো ভালে আছে। আজিতো দেখি গম পাইছে এয়া মোৰ হাতত আছে ফুচকা। আজি ভাবিছোঁ কিবা এটা চেলেঞ্জ ভিডিঅ' কৰোঁ, সেইবাবে মোৰ লগত আছে মোৰ সহপাঠী নৱনীতা শইকীয়া। আৰু আজি এয়া লৈ লৈছোঁ এয়া হৈছে পানীপুৰি, তাৰপৰা এয়া কেঁচা চানা অকণমান লৈ লৈছোঁ আৰু ছাইডতে, তাৰপৰা এয়া টেঙা পানী, এয়া মিঠা আৰু এয়া আলু পিটিকা। আৰু কোন জিকে চাই যাওক ভিডিঅ'টো শেষলৈকে। আমি এতিয়া ষ্টাৰ্ট কৰোঁ আৰু কোনে কিমান খাব পাৰে, বেছি ল'লে বাৰু 14টা লৈছোঁ, মানে অকণমান আগত ভাত চাত খাই উঠিছোঁ না, বেছি খাব নোৱাৰোঁ। আৰু কেমেৰামেন হৈছে কবিতা শইকীয়া, তাই মানে আজি অকণমান প্ৰব্লেম, তাই এইটো কি বৰ্তত আছে, সেইবাবে খাব নোৱাৰে, সেইকাৰণে তাই আজি মানে কেমেৰাটো ধৰি দিছে। আমি এতিয়া ৰ'বা ষ্টাৰ্ট কৰি দিম হা। কি আহি মই খাই দিওঁ, মই আগত টেঙা পানী থৈ কাকো কোনো চাবলৈ নমকে কেক কৰি মুনুখন জিকিব, মই হাৰিম। মই জিকিম, তুমি হাৰি যাবা। জ্বলাটো কৰিছে পানীটো বেছি ধুনীয়া, টেঙাটোতকৈ মিঠাটো বেছি ধুনীয়া হৈছে খাই। কেমেৰামেনৰ লোভ লাগিব এতিয়া। কেমেৰামেনে হেপ ঢুকি আছে। বৰমতে কোন জিকিব? মই কওঁ ন এতিয়া শুনিবা। টেঙাটোৱে ভাল পোৱা নাই, মই মিঠাটোৱে ভাল পাওঁ। বেক চাইডত পূৰা জ্বলাটো কম আছে ন? এই তেৰি জ্বলাটো বেছি হ'ব লাগে। মিঠাটো ঠিক দিয়ে মানে ভিডিঅ'টো চাই ভাল পালে শ্বেয়াৰ কৰি দিব সকলোৱে, লগতে লাইক কৰি দিব, কমেণ্ট কৰিব। পটাপট কোনে খাব পাৰে ঠিক নাই, ছাবস্ক্ৰাইব কৰি দিব আৰু কেনেকুৱা লাগিলে চাই ক'বলৈ নাপাহৰিব, কমেণ্ট কৰি। কাৰোবাৰ খাব মন গ'লেও ক'ব। এবাৰ জুম কৰি ৰখাব পাৰোঁ। এইখন চামুচেই লৈ লওঁ আৰু এখন মাকে অকণ দিগদাৰ দিছে।
আমাৰ লগতে মানুহকেইটা চেলেঞ্জ কৰিব গাইজ কোন জিকিছে এয়া আমাৰ বৌ হৰাৰ দিশে আগবাঢ়িছে হাৰিলে কি কৰিবা যাব হাৰিলে এটা ডান্স কৰিব লাগিব সি তাক মই তিতা খুৱাম তিতা যোনে হাৰিব সি ধুনীয়াকৈ এটা ডান্স যোনে জিকিব সেইটো জিকিলে ন এয়া আমাৰ নৱনীতা শইকীয়াৰ থালিত আৰু দুটা আছে মানে 1 2 3 4 5টা এয়া গম পোৱা গ'ল নৱনীতা শইকীয়া পানীপুৰি লাভাৰ মই ইমানতে স্থগিত ৰাখিছোঁ আৰু নোৱাৰিছোঁ বেক চাইডৰ পৰা আহিছে মোৰ বাচ্চাটো টেষ্টি লাগে ফুচকা কোনে বনাইছে নামটো মেনশ্যন কৰি দিয়া ফুচকা বনাইছে আমাৰ নাম পাহৰি গ'ল বিনিতা বায়ে বনাইছে বায়ে বনাই দি পঠিয়াইছে মিঠা পানীটো বহুত ধুনীয়া হৈছে বাৰু টেঙাটো ইমান খোৱা নহয় যে টেঙাটো ভাল নাপাওঁ বাৰু কোনোবা আমাৰ ওচৰৰ মানুহে খাইছে যদি চামধা চাৰিআলিত আমাৰ বাৰ ওচৰত খাবলৈ যাব পাৰে বহুত টেষ্টি বনায় হাৰিলে কোনোবা হাৰিলে দেই এইবোৰ বেয়াকৈ হাৰিলে বেছি নহয় মাত্ৰ 3টাত হাৰিছে ভাত খালোঁ যে সেইটো কাৰণে খাবলৈ অকণমান দিগদাৰ হৈছে আকৌ এদিন হাৰিলে বনাবলৈ ট্ৰাই কৰিম বাৰু বেলেগ এটা চেলেঞ্জ আমাৰ নৱনীতা শইকীয়া 14টাত জিকি গ'ল উইনাৰ ৱাও আৰু আছে নহয় এইটো এনেই দিছোঁ নি আৰু লগত কিন্তু কেঁচা চানাও আছে দেই আৰু কেমেৰামেনৰ পূৰা লোভৰ পানী পৰি আছে কেমেৰামেন আজি ভাগ্য বেয়া আমাৰ দুগৰাকী বোৱাৰীয়ে বৰ খোৱাত ভাল এই চাইডৰ গৰাকীখন বেয়া হাৰিলে 3টা ফুচকাত আৰু এগৰাকী পূৰা মাৰিছে নেপালী বোৱাৰী অ'কে পানী ভৰি খোৱাত ভাল নেপালী বোৱাৰী ভাল নৱনীতা শইকীয়া চেত্ৰী জিকি গ'ল সমাপ্ত আজি ভিডিঅ'টো ইমানেই আছিলে সকলোৱে যদি চাই ভাল পাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব ৰ'ব এতিয়া নাচিব লাগিব হৰাগৰাকীয়ে একপাক ধুনীয়া নাচৰ এটা দিব লাগিব নাই গান এটা গাব লাগিব গান অ'কে গান গাব লাগিব গান হাৰিলে এতিয়া আমাৰ হৰাৰ কাৰণে জিমি বৰুৱাই এতিয়া এটা গান গাব পানিছমেণ্ট কি গান গাব লাগিব আখৰটো কৈ দিয়া যিকোনো এটা হ'লেই হ'ল গাব লাগিব পানিছমেণ্ট মোৰ হৈ পেলাই ল'ৰাই গায় ন মোৰ হৈ পেলাই জিকাজনীয়ে মোৰ লগত সহযোগ কৰিব গান এটা গাই দিয়া আমাৰ ডিম্পুৱে জিলিলে গাই দিয়ে জিলিলে গাই দিয়া গোৱা এতিয়া আমাৰ গান গাবলৈ ষ্টাৰ্ট কোৱা ডিম্পু কোৱা গানটো এই গাই দিব বাই নোৱাৰো গান গাবলৈ বাই
বাই বাই, আজি ভিডিঅ'টো ইমানেই আছিলে। বাই বাই দি দিয়া দেহা, বাই বাই দি দিয়া, বাই বাই দি দিয়া, হৈ যাব।